হাই ফ্ৰেণ্ডছ, মই আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল যে ইলেকশ্যনত দিয়া চিয়াহীটোৰ ওপৰত। আৰু আমি সকলোৱে ভোট দিবলৈ যাওঁ, আমাৰ ভোট দিয়াটো হ'ল প্ৰথম অধিকাৰ। আৰু আমি যেতিয়া ভোট দিবলৈ যাওঁ, আমি ভোট দিছোঁ নে নাই সেইটো প্ৰমাণ হ'ল আমাৰ হাতত আঙুলিত দিয়ে এইটো চিয়াহীটোৰ ওপৰত। আৰু সেইটো চিয়াহীটোৱে আমাক প্ৰমাণ কৰে যে আমি ভোট দিছোঁ নে নাই বা ভোট দিয়া হৈছে নে নাই সেইটোৰ ওপৰত আমাক চিনটোৱে প্ৰমাণ কৰে। আৰু এই চিনটো আমি যেতিয়া ইলেকশ্যনত আমাক দিয়ে, সেই চিনটো আমাক কমচে কম আমাৰ 5 দিন 7 দিন এনেকুৱাত আমাৰ চিনটো হাতত থাকি যায়। আৰু চিনটো চাব আপুনি নীলাৰ পৰা লাহে লাহে ক'লা হ'বলৈ ধৰে। ইয়াৰ কাৰণটো আপোনালোকে জানেনে? বা ইমান চাৰ্ফ চাবোন লগোৱাৰ পিছতো আমাৰ আঙুলিৰ পৰা এই চিনটো কিয় নাযায়? বা ইমান গা ধোৱাৰ উপৰিও বা কাঁহী বাতি বাচন বৰ্তন ধোৱাৰ উপৰিও আমাৰ হাতৰ পৰা কিয় নাযায় এই চিনটো? তেনেহ'লে আহক এই চিনটো বা এই চিয়াহীটোৰ ওপৰত আমি এটা ডিছকাছ কৰোঁ। আৰু আপোনালোকে জানিবলৈ পাব ইয়াক প্ৰথম ক'ত আৰম্ভ হৈছিলে এই চিয়াহীটো, আৰু ক'ত ইয়াক দিয়া হৈছিলে, আৰু ইয়াক কি আছে যে চিয়াহীটোত এনে যে এই চিয়াহীটো আমাৰ হাতৰ পৰা নাযায়। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে এটা লাইক কৰি দিব। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যেতিয়া আমাৰ ভাৰতত ভোট প্ৰক্ৰিয়া আৰম্ভ হৈছিলে, তেতিয়া কোনো ধৰণৰ হাতত বা কোনো ধৰণৰ আঙুলিত চিয়াহী চিন দিয়া হোৱা নাছিলে। এটা মাত্ৰ চহীৰ ওপৰতে ভোট প্ৰক্ৰিয়া আৰম্ভ হৈছিলে। আৰু এই সুযোগ লৈ পেলাই কিছুমান দুষ্ট চক্ৰৰ মানুহে কি কৰিছিলে, নিজৰ ভোটটো দিয়াৰ উপৰিও তেওঁলোকৰ পৰিয়ালৰ ভোটবিলাকো দিবলৈ আৰম্ভ কৰিলে। তেতিয়া নিৰ্বাচন আয়োগে ভাবিলে যে এনেকুৱা এটা চিয়াহী বনোৱা যাওক যাতে কোনো পানী, চাৰ্ফ চাবোন বা কোনো কেমিকেলে এই চিয়াহী দাগটো যোৱাব নোৱাৰে। তেতিয়া নিৰ্বাচন আয়োগে নেশ্যনেল ফিজিকেল লেবৰেটৰী অফ ইণ্ডিয়াক এই কামটো দি দিলে, যাতে এটা এনেকুৱা চিয়াহী বনাব পাৰে যিটো পানী, চাৰ্ফ চাবোন বা কোনো ধৰণৰ কেমিকেলেৰে ইয়াক যোৱাব নোৱাৰে। 1962 চনত এই চিয়াহীটো বনোৱাৰ পিছত যেতিয়া ইলেকশ্যন হৈছিলে, ইয়াক পোনপ্ৰথমবাৰৰ বাবে ইয়াক ব্যৱহাৰ কৰিছিলে। এই চিয়াহীটোত কি থাকে আপোনালোকে জানেনে? এই চিয়াহীটোত চিলভাৰ ক্ল'ৰাইড কেমিকেল মিক্স থাকে, যাৰ সূৰ্য পোহৰ যিমানে পাব সেই সিমানে ডাঠ হৈ গৈ থাকিব আৰু পানী স্পৰ্শ পালে ই ক'লা হৈ যায়। যেতিয়া আমাৰ চিনটো দিয়া হয় ভোট দিবলৈ যাওঁতে, তেতিয়া এই চিয়াহীটো যেতিয়া আমাৰ আঙুলি দিয়া হয়, তেতিয়া আমাৰ দেহত থকা নিমখৰ লগত ই মিক্স হৈ পেলাই চিলভাৰ নাইট্ৰেট হৈ যায়। আৰু চিলভাৰ নাইট্ৰেট কোনো ধৰণৰ কেমিকেল বা কোনো ধৰণৰ চাৰ্ফ চাবোন বা পানীয়ে ইয়াক যোৱাব নোৱাৰে। সেইকাৰণে আমাৰ আঙুলিৰ পৰা প্ৰায় 7 দিন 8 দিন ই থাকি যায়। আৰু এইখিনি কথাকে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিবৰ কাৰণে আজি মই এই ভিডিঅ'টো বনালোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।